নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে আছামেজিকে ব্লগ চেনেললৈ। চ' বন্ধুসকল আজি আমি আলোচনা কৰিম ইণ্ডিয়ান হিষ্ট্ৰী অতি প্ৰয়োজনীয় কুৱেশ্যনবিলাক, যিবিলাক কুৱেশ্যন 100% কমেণ্ট কুৱেশ্যনবিলাক আমি আলোচনা কৰিছোঁ। যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপিবলৈ নাপাহৰিব। আৰু বন্ধুসকল যদি আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত যদি এতিয়ালৈকে জইন হোৱা নাই তেনেহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে জইন হৈ ল'ব, কাৰণ তাত সদায় মক টেষ্ট দি থাকে। আৰু বন্ধুসকল যোৱাকালিৰ কুৱেশ্যন আছিলে ৰবি শস্য কোনটো মাহত পালন কৰা হয়। চ' বন্ধুসকল এইটো এনচাৰ মই আপোনালোকক কমেণ্ট বক্সত জনাবলৈ কৈছিলোঁ, গতিকে এইটো এনচাৰৰ ৰিপ্লাই দিছে প্ৰথম নীৰৱ দাসে দিছে যে অপশ্যন বি দিছে অক্টোবৰ নৱেম্বৰ মাহত ৰবি শস্য কৰা হয়। চ' বন্ধুসকল নীৰৱ দাসে যিটো কুৱেশ্যনৰ এনচাৰ দিছে সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে, গতিকে নীৰৱ দাসলৈ অশেষ ধন্যবাদ থাকিল। চ' আকৌ এনেদৰে তুমি আমাৰ কমেণ্টৰ ৰিপ্লাই দিবা বুলি আশা কৰিলোঁ। চ' বন্ধুসকল পলম নকৰাকৈ এতিয়া আহোঁ ভিডিঅ'টোলৈ। চ' প্ৰথম কুৱেশ্যন, প্ৰথম স্পুটনিক স্থানত প্ৰৱেশ কৰা দেশখনৰ নাম কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন বি ছোভিয়েট সংঘ, অপশ্যন চি জাপান আৰু অপশ্যন ডি ইংলেণ্ড। চ' ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল, প্ৰথম স্পুটনিক স্থানত প্ৰৱেশ কৰা দেশখনৰ নাম কি? এইটো 1957ত সোমাইছিলে। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি ছোভিয়েট সংঘত 1957 চনত সোমাইছিলে। আৰু ইয়াৰ নেক্সট কুৱেশ্যন, মহাবীৰৰ প্ৰথম শিষ্য কোন আছিল? বন্ধুসকল এক্সামত আহিব পাৰে যে মহাবীৰৰ প্ৰথম শিষ্য কোন আছিল বুলি। চ' অপশ্যন এ ভদ্ৰবাহু, অপশ্যন বি জামালী, অপশ্যন চি চাববাক আৰু অপশ্যন ডি স্থূলভদ্ৰ। আপোনালোকৰ এক্সামৰ দৃষ্টিত আহিব পাৰে এইটো কুৱেশ্যন, মনত ৰাখিব মহাবীৰৰ প্ৰথম শিষ্য কোন আছিল। চ' বন্ধুসকল ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি জামালী। জামালী হ'ব মহাবীৰৰ প্ৰথম শিষ্য। বন্ধুসকল অসমীয়া টাইপিং কিছুমান ক্ষেত্ৰত মিষ্টেক হ'ব পাৰে, চ' আপোনালোকে শুধৰণি কৰি ল'ব। চ' বন্ধুসকল নেক্সট কুৱেশ্যন, ভান্তিয়াৰ গান্ধী বুলি কাক জনা যায়? ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল, এইটো কুৱেশ্যন এক্সামত বাৰে বাৰে আহি থকা কুৱেশ্যন, গতিকে আপোনালোকে মনত ৰাখিব যে ভান্তিয়াৰ গান্ধী বুলি কাক জনা যায়। অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন বি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন চি খান আব্দুল গফুৰ খান, অপশ্যন ডি এটাও নহয়। চ' বন্ধুসকল ভান্তিয়াৰ গান্ধী বুলি কাক জনা যায় নিশ্চয় সকলোৱে জানে চাগে, আৰু যিসকলে নাজানে তেনেহ'লে আপোনালোকৰ বাবে মই আছোঁৱেই নিশ্চয়। চ' বন্ধুসকল ভান্তিয়াৰ গান্ধী বুলি জনা যায় অপশ্যন চি খান আব্দুল গফুৰ খানক ভান্তিয়াৰ গান্ধী বুলি জনা যায়। আৰু বন্ধুসকল চৰ্দাৰ বল্লভভাই পেটেলক কি বুলি জনা যায়? লু পুৰুষ বুলি কেতিয়াবা কুৱেশ্যন আহিব পাৰে, লু পুৰুষ বুলি কাক জনা যায়? চ' ইয়াৰ ৰাইট এনচাৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেলক লু পুৰুষ বুলি জনা যায়। আৰু ৰাজেন্দ্ৰ প্ৰসাদক কি বুলি জনা যায়? দেশৰত্ন বুলি জনা যায় ৰাজেন্দ্ৰ প্ৰসাদক। এইকেইটা আপোনালোকে মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব। চ' নেক্সট কুৱেশ্যন, LBW কোনটো খেলত প্ৰয়োগ কৰা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা। LBW কোনটো খেলত প্ৰয়োগ কৰা হয়? এইটো কুৱেশ্যন সকলোৱে জানে চাগে, কাৰণ সকলোৱে টিভিটো চোৱাই। চ' ইয়াৰ বিষয়ে এইটো মই ইয়াৰ এনচাৰটো নক'লেও হ'ব চাগে, গতিকে আপোনালোকে কমেণ্ট কৰি এনচাৰটো জনাব LBW কোনটো খেলত প্ৰয়োগ কৰা হয়। এইটো আপোনালোকৰ বাবে মই এৰি দিলোঁ, আপোনালোকে নিজে কমেণ্ট বক্সত ধুনীয়াকৈ জনাব। চ' বেডমিণ্টন, থমাছ কাপ, বেডমিণ্টন কি হয়? থমাছ কাপৰ লগত জড়িত বেডমিণ্টন। আৰু বক্সিং খেলৰ লগত জড়িত কি আছে? অপৰকট বুলি কয়, এইটো বক্সিং খেলৰ লগত জড়িত। কেতিয়াবা প্ৰশ্ন আহিব পাৰে থমাছ কাপ কি খেলৰ লগত জড়িত, তেনেহ'লে বেডমিণ্টন হ'ব, বা অপৰকট কি খেলৰ লগত জড়িত, তেনেহ'লে হ'ব বক্সিং খেলৰ লগত জড়িত। চ' LBW কোনটো খেলত প্ৰয়োগ কৰা হয় এইটো কুৱেশ্যন আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। চ' নেক্সট কুৱেশ্যন, আলমাটি বান্ধ কোনখন নদীৰ পাৰত অৱস্থিত? বন্ধুসকল শেষৰটো কুৱেশ্যন হয় আলমাটি বান্ধ কোনখন নদীৰ পাৰত অৱস্থিত। ইম্পৰ্টেণ্ট কুৱেশ্যন, বান্ধৰ বিষয়ে যিকোনো এটা কুৱেশ্যন আহি থকা দেখা যায় এক্সামত, গতিকে আপোনালোকে বান্ধৰ বিষয়ে চাব, নহ'লে আমাৰ ভিডিঅ'টো এক্সাম নোহোৱা পৰ্যন্ত চাই ল'ব, নিশ্চয় আপুনি সকলোবিলাক বান্ধৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ব। চ' আলমাটি বান্ধ কোনখন নদীৰ পাৰত অৱস্থিত বন্ধুসকল? চ' ইয়াৰ অপশ্যন এ মহানদী, অপশ্যন বি কৃষ্ণা, অপশ্যন চি ৰবি, অপশ্যন ডি গংগা। আলমাটি বান্ধ কোনখন নদীৰ পাৰত অৱস্থিত বন্ধুসকল? তলৰ অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি কৃষ্ণা নদীৰ পাৰত আলমাটি বান্ধ অৱস্থিত। আৰু বন্ধুসকল কৃষ্ণা বান্ধ কোনখন ৰাজ্যত আছে আপোনালোকে জানেনে? কৃষ্ণা বান্ধ আছে কৰ্ণাটক ৰাজ্যত আছে। আৰু মই লগতে কয় হীৰাকুদ বান্ধ ক'ত আছে? হীৰাকুদ বান্ধ আছে মহানদী। মহানদী কোনখন ৰাজ্যত আছে? উৰিষ্যাত আছে মহানদী। আৰু যিটো আছে আমাৰ ৰবি নদী আছে ৰঞ্জিত সাগৰ বান্ধত, ৰবি নদী আছে। আৰু ৰবি ক'ত আছে?
পাঞ্জাবত আছে ৰবি নদী আৰু যিটো ফৰকা বান্ধ আছে গংগাত মনত ৰাখিব ফৰকা বান্ধ এইটো কুৱেশ্যন আহিব পাৰে ফৰকা বান্ধ কোনখন নদীত আছে বুলি যদি আহে তেনে গংগাত হ'ব আৰু গংগা কোনখন ৰাজ্য পশ্চিম বংগত আছে গংগা নদীখন এই মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সো বন্ধুসকল কেনে পালে ভিডিঅ' জনাব যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগৰবোৰক শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ আকৌ আহিম অন্য ভিডিঅ'লৈ আজিলৈ বাই ধন্যবাদ জয় আই